হে দোস্ত ৱেলকাম টু সাজিদ ব্লগ আৰু আজি বিশেষ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আজি মানে আমাৰ ঘৰৰ কাষত এখন ফিল্ড আছে, প্লে ফিল্ড আছে, বহুত ডাঙৰ ফিল্ড হয় আৰু এই প্লে ফিল্ডত আহিছোঁ। পূৰাতো ৰ'দ আছে, ৰ'দৰ কাৰণে মানে ক'ৰবাত যাব পৰা নাই, সেইকাৰণে গছৰ তলত মানে বহি আছোঁ। ছাইডত গছ আছে আৰু এতিয়া অকণমান ঠাণ্ডা ঠাণ্ডা পৰিছে, সেইকাৰণে ফিল্ডৰ ছাইডত আহি বহিছোঁ। আৰু আপোনালোকৰ যদি কিবা ড্ৰিম থাকে, সপোন থাকে আপোনাৰ লাইফত, এইটো কৰিম সেইটো কৰিম, কিবা এটা ড্ৰিম থাকে সকলো মানুহৰ। যদি এনেকুৱা ড্ৰিম থাকে তেনেহ'লে মানুহৰ কথা কেতিয়াও নুশুনিব আপোনালোকে। যদি আপুনি ভাবে এইটো যে মোৰ ড্ৰিম মই ছাকচেছ কৰিম, তেনেহ'লে এটা কথা মনত ৰাখিব, মানুহে আপোনাক মানে বহুত কিবা কিবি ক'ব, এইবিলাক কাণত নল'ব। এইবিলাক লৈ আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব, আনছাকচেছফুল হৈ যাব। কিয়নো মানুহে কেতিয়াও ভাল ৰাস্তা দেখুৱাই নিদিয়ে আপোনাক। পাৰিলে আপোনাক গাঁতত পেলাবলৈ চেষ্টা কৰিব। মানে আজিকালিৰ মানুহ এনেকুৱা বহুত দেখিছোঁ, মানে দেখাৰ কাৰণে মই কৈছোঁ, বহুতে মানে এনেকুৱা কৰে যে এইটো ছাকচেছ হৈ যাব নেকি, এইটো এনেকুৱা মানে কিবা কিবি আৰু কৈ দিয়ে সিহঁতে। বাট এইবিলাক আপোনালোকে কাণত নল'ব। আপোনাৰ লাইফ, আপোনাৰ এটা সপোন আছে, আপোনাৰ এটা ড্ৰিম আছে। আপুনি যদি ছাকচেছ কৰিবলৈ বিচাৰে তেনেহ'লে আপোনাৰ সপোনৰ পিছত আপুনি দৌৰি থাকক। আজি মানে এটা বস্তু মই অনুভৱ কৰিব পাৰিছোঁ যে আজি মোৰ ইউটিউব চেনেল খোলাৰ প্ৰায় এমাহমান হৈ গ'ল। বহুতে মোক ভাল ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰিছে, বহুতে বেয়া ৰাস্তা দেখাবলৈ চেষ্টা কৰিছে। আৰু সেই ইউটিউব চেনেলৰ বিষয়ে বহুতে কিবা কিবি কৈছে, বহুতে বেয়া ৰাস্তা দেখুৱাইছে আৰু বহুতে ভাল ৰাস্তা দেখুৱাইছে। আৰু বেয়া ৰাস্তা দেখুৱাৰ উদ্দেশ্য কি, যে ছাকচেছ হৈ যাব নেকি, এনেকুৱা কথা আহে। বাট এইবিলাক আপোনালোকে নল'ব। মই লোৱা নাই, যেতিয়া আপোনালোকে নল'ব। যোনজন মানুহে এনেকুৱা নেগেটিভ ল'ব, কোনোবাই বেয়া ৰাস্তা দেখুৱাই আছে আৰু মানুহজনে যদি নেগেটিভ লয় তেনেহ'লে এইটো মানুহ নহয়। যদি মানুহ হৈ থাকে তেনেহ'লে এইটো বস্তু এটা মানে নেগেটিভ নলয় কেতিয়াও। আপোনালোকেও নল'ব মোৰ নিচিনা। চাওক, নিজৰ ড্ৰিম নিজে ছাকচেছ কৰিব লাগে। এনেকুৱা নহয় যে নিজৰ ড্ৰিম বেলেগে ছাকচেছ কৰি দিব পাৰে, এনেকুৱা নহয়। এইটো পচিবল নহয়। এইটো এটা সপোন হয় মানুহৰ, বেলেগে কেতিয়াও মানে পূৰুৱাই দিব নোৱাৰে এইটো বস্তু। আৰু মানুহে আজিৰ পৰা যদি আপুনি ভাবিছে আপোনাৰ ড্ৰিম ছাকচেছ কৰিব, তেনেহ'লে মানুহৰ কথা কেতিয়াও নুশুনিব। মানুহে কেতিয়াও ভাল ৰাস্তা দেখুৱাই নিদিয়ে, পাৰিলে বেয়া ৰাস্তা দেখুৱাই দিব। আপুনি আজিৰ পৰা মানুহৰ কথা বাদ দিয়ক। আজি নিজৰ পাৰ্চনেলি মেটাৰ হয়, আপুনি পাৰ্চনেলি থাকিব আৰু সপোনৰ পিছত দৌৰি থাকক। জয় আৰু